লখিমপুৰৰ নাওবৈচাৰ ফতেহপুৰত ৰাইজৰ প্ৰতিবাদ। চৰকাৰী এখন কালভাৰ্টৰ মুখ বন্ধ কৰাৰ বাবে সমিত আলীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ। ২০ বছৰতকৈ অধিক সময় কৃষি ভূমিৰ অতিৰিক্ত পানী যোৱাৰ একমাত্ৰ কালভাৰ্টখন বন্ধ কৰাৰ বাবে প্ৰায় ২০০০ বিঘা কৃষিভূমি সম্প্ৰতি পানীৰ তলত। বহু দিন ধৰি ৰাইজে ইয়াৰ স্থায়ী সমাধান বিচাৰি প্ৰশাসনৰ লগত কোনো মিলিত হৈও নাপালে কোনো সুফল। এতিয়া প্ৰশ্ন হৈছে এজন মানুহৰ ব্যক্তিগত লাভালাভৰ বাবে এই কালভাৰ্ট এখন আছিলে, নালা আছিলে, আজি প্ৰায় ২০ বছৰ ধৰি মানে এইফালে পানী আমাৰ এই পথাৰৰ পানী অঞ্চলৰ পানী এইফালে পানীটো নামে। কিন্তু আজি কি হ'ল, আজি ৩ বছৰ ধৰি ২ বছৰমান হৈছে নেকি, এইফালে কালভাৰ্টটো বন্ধ কৰি দিলে, নালাও বন্ধ কৰি এতিয়া আমাৰ গোটেই ৰাইজৰ এইফালে ২-৩ হাজাৰ ৰাইজ আছে। ৰাইজৰ আমি কোনো এটা খেতি কৰিব নোৱাৰোঁ বা আমি পানী এই বানপানীত আমি ভুক্তভোগী হৈ আছোঁ। ঘৰৰ পৰা বানপানী যেতিয়া হৈ যায়, বাৰিষা ছিজনত আমি এই বানপানীৰ কাৰণে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ। ৰাস্তা ঘাট চব ঘৰৰ ভিতৰত পানী থাকে, এককাল পানী থাকে ঘৰৰ ভিতৰত, পানী যোৱাৰ কোনো ৰাস্তা নাই। গতিকে আমি এই চাৰ্কল অফিচত এই কেইদিনমান আগতে যোৱা হৈছিলে, তাৰপিছত তাৰ পৰা মানে অৰ্ডাৰ দিছিলে কাটিবলৈ, যে এইফালে কাটি দিব। তাৰপিছত পুখুৰীত মাছ আছে, হেৰি আছে, মানে এই মাছৰ কাৰণে তাৰ সময় লৈছিলে ৩ মাহৰ সময় লৈ, যে ৩ মাহ পিছত আমি কাটি দিম, এতিয়া পানী বেলেগ ফালে দি চুঙি এটা লগাই দিওঁ। তাৰপিছত পাইপ ৪-৫টামান পাইপ আনি বেলেগৰ মাটি দি মানে এই ৩ মাহৰ কাৰণে এই পানীটো সিফাল দি নমাই দিছোঁ। এতিয়া সিফালেও পকলেন লগাই ওখৰকৈ এই পাৰ বান্ধি দিলে, পুখুৰী দি পানী নমাই দিছিলে, তো সিফাল দি এই পাৰ বনাই দিলে। গতিকে এতিয়া আমাৰ পানী যোৱাৰ কোনো ৰাস্তা নাই। তো উপায়ুক্ত মহোদয়ক আমি গোটেই ৰাইজে এই কথাটো জনাওঁ যে আমাৰ এই পানী যোৱাৰ ৰাস্তাটো আমাৰ কৰি দিয়ক। এতিয়া এই আমি গোটেই ৰাইজ আহিছিলোঁ এই কালভাৰ্টত, এই মাটি মালিকক মালিকক মাতি আনিছিলোঁ যে আপুনি এইফালেদি আমাৰ পানী যোৱাৰ ব্যৱস্থা এটা কৰি দিয়ক। এই কথা পাতোঁতেনে মাথা ঘূৰাই ফটককৈ পৰি গ'ল। এতিয়া কি কাৰণত পৰি গ'ল এইটো আমি ক'ব নোৱাৰিছোঁ। আমাৰ ইয়াত চৰকাৰী এটা কালভাৰ্ট আছে, আমি যোৱা ১.৫ বছৰ ধৰি ঘূৰি আছোঁ, চাৰ্কল অফিচত ব্লকত ঘূৰি আছোঁ। এই যেতিয়া নলাটো বান্ধিছিলে তেতিয়া আমি থানাত FIR কৰিছোঁ ৰাইজে মিলি পেলাই। তেতিয়া থানাত সি লিখিত দি আহিছিলে যে পানী যোৱা ৰাস্তাটো কৰি দিব। আমাৰ লগত FIR আছে। ইয়াত তাৰ পকা ড্ৰেইন লাগে। আমি চব ৰাইজে মিলি পেলাই এই ব্লকত SDC ছাৰৰ লগত কথা পাতি পকা ড্ৰেইনৰ আমি সুবিধা কৰিছোঁ। তেতিয়া চাৰ্কল BDO ছাৰে কৈছে যাৰ মাটিটো আছে সেই লিখি দিলে পকা ড্ৰেইনটো দি দিব, ৩০ লাখ টকা চেংচন হৈছে বুলি কৈছে। তেতিয়া আমি চবেই ৰাইজে আহিলোঁ সুধিবলৈ এই ৰাস্তাটো পানী যাবলৈ দিব নে নাই, পকা ড্ৰেইন দিব। সি এনেকৈ কথা পাতোঁতে সি ফটকৈ মাথা ঘূৰাই পৰি গৈছে। কি কেলেকি পৰি গৈছে, কি কথা সেইটো আমি ক'ব নোৱাৰিছোঁ। কিন্তু কালভাৰ্টটো নুখুলিলে আৰু এই থানাৰ পৰা এইটো এজাহাৰ দি আহিছিলে, চুক্তিবদ্ধ কৰি আহিছিলে যে কালভাৰ্টটো সি খুলি দিম বুলি কৈছে, পানী যোৱা ৰাস্তা কৰি দিম বুলি কৈছিলে। কালভাৰ্টটো কিমান দিন আগৰ পৰা চলি আছিলে? কালভাৰ্টটো আজি ১০-১৫ বছৰ ধৰি পানী চলি আছে, ২ বছৰ দিহে বন্ধ কৰিলে। আমি এতিয়া আমাৰ খেতি পথাৰ চব পানীৰ তলত, যোৱাবাৰ ১ মুঠি ধান উঠাব পৰা নাই, চব পানীৰ তলত ধান গেলি গৈছে। এইবাৰ মানুহ বড়ো খেতি কৰিছে, পানী এদিনে বৰষুণতে পানী হৈ গ'ল, আৰু ২ দিনমান বৰষুণ দিলে চব বড়ো খেতি মানুহৰ পানীৰ তলত পৰিব।